হেল্ল' নমস্কাৰ আৰু শ্ৰোতাং আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আৰম্ভণিতে কৈ থওঁ মোৰ ফেচবুকৰ পেজটো বা মোৰ ইউটিউবৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকিব। আপোনালোকৰ মাঘৰ বিহু অৰ্থাৎ আমাৰ ভোগালী বিহু কেনেদৰে পাৰ হ'ল বাৰু? নিশ্চয় ভালদৰে পাৰ হৈছে, মোৰো যথেষ্ট ভালকৈ পাৰ হ'ল। আৰু যিমানে যি নহওক বিহুবিলাক আগৰ নিচিনা অনুভৱ নহয়। আচলতে বিহু বুলি নহয়, যিকোনো মানে উৎসৱ পাৰ্বণ আহিলেই আগৰ দৰে সেই ফিলটো নাহে, আগৰ দৰে অনুভৱটো নাহে। কিয় নাজানো, কোনোবাখিনিত যেন কিবা এটা কমি আছে। আচলতে মোৰ অনুভৱ হয় দেই, মই নাজানো কিমান শুদ্ধ কিমান ভুল। আগতে যেতিয়া আইতাহঁত জীয়াই আছিলে তেতিয়া মানে বিহুৰ সময়ত আইতা ঘৰলৈ যাওঁ আৰু সকলোৱে নিজৰ আইতাকৰ ঘৰলৈ যায়, ককাকৰ ঘৰলৈ যায় আৰু সেই সময়ত সেইটো বেলেগ এটাই মানে উৎসাহ, মানে যাম আৰু বিহুৰ দিনাখন আইতাৰ ওচৰলৈ যাম, ককাৰ ওচৰলৈ যাম। কিন্তু আইতাক ককাক নথকাৰ পাছত মানে সেইটো আৰু অকণমান বেলেগেই হৈ যায়, নহয় জানো? চবৰে নিজৰ নিজৰ সংসাৰ হৈ যায়। লাগিলে হাজাৰ যিমানেই আপোন খুৰাক হওক, বৰদেউতাক হওক, যিমানেই আপোন নহ'লেও নিজৰ সেই আইতাক জীয়াই থকালৈকে যিটো বান্ধোন, যিটো বণ্ডিং, সেইটোৰ সমান হ'ব নোৱাৰে আচলতে। আইতা জীয়াই থকালৈকে আইতাৰ ঘৰ বুলি কোৱা হয়। সেইটো চবেই কয়, মই শুনিছোঁ বেলেগৰ মুখতো। আইতা ঢুকোৱাৰ পাছত বা ককা ঢুকোৱাৰ পাছত সেইখন আইতাৰ ঘৰ নহয়, খুৰাৰ ঘৰ বা বৰদেউতাৰ ঘৰ এনেকুৱাকৈ কোৱা হয়, নহয় জানো? আৰু সেই তেনেকুৱাই সকলোৰে লগত হয়। মই যাৰ লগত কথাবোৰ শ্বেয়াৰ কৰোঁ, যাৰ লগত পাতোঁ, তেওঁলোকেও মোক একেখিনি কথাই তেওঁলোকৰ অনুভৱ জনায় আৰু সেইখিনিকে মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। আৰু বিহু বুলি ক'ৰবালৈ যাবলৈ মন যায়, কিন্তু কোনোবাখিনিত যেন সেই আগৰ যিবিলাক উৎসাহ বা যিবিলাক আগ্ৰহ সেইবিলাক কোনোবাখিনিত যেন কমি গ'ল, সেনেকুৱা অনুভৱ হয়। আচলতে কথাবোৰ এনেকুৱা, আপোনাৰ ঘৰলৈ মানুহ যিমান আহে বা যিবিলাক মানুহ আহে আপোনাৰ তেওঁলোকৰ ঘৰলৈহে যাবলৈ মন যাব। কথাটো হয়নে নহয় বাৰু? আৰু বৰ্তমান সময়ত কাৰো হাতত সময় নাই, কোনেও কাৰো ঘৰলৈ আহিব নোৱাৰে। আৰু নোৱাৰে বুলিও নহয়, আচলতে আগ্ৰহটো কমি গ'ল, কাৰণ সকলো নিজৰ নিজৰ কামত ব্যস্ত। আৰু মোৰ ঘৰলৈ কোনোবা আহিলেহে মোৰ কাৰোবাৰ ঘৰলৈ যাবলৈ মন যাব, সেনেকুৱাই কথা দিয়কচোন। আৰু যদি আপোনালোকৰ ঘৰৰ মানে আগৰ দিনত এনেকুৱা হৈছিলে দেই, আমি যেনিবা ক'ৰবালৈ ফুৰিবলৈ গৈছোঁ, তাৰ ওচৰে পাঁজৰে যেনিবা বা সেইটো ৰাস্তাৰ ওচৰতে আমাৰ কোনোবা চিনাকি মানুহ এজনৰ ঘৰ, ৰিলেটিভ নালাগে বাৰু, চিনাকি মানুহ এজনৰে ঘৰ হয়, তেতিয়া আমি সেই মানুহজনৰ ঘৰত সোমাওঁ। তেওঁলোকে আমনি নাপায় আৰু আমাৰো সোমাবলৈ পাই ভাল লাগে। কিন্তু বৰ্তমান সময়ত এনেকুৱা হৈ গৈছে, আমি যদি নিজৰ বৰদেউতা, খুৰা বা কাৰোবাৰ ঘৰৰ ওচৰৰ ক'ৰবালৈও যদি যাওঁ নহয়, তেওঁলোকৰ ঘৰত সোমাবলৈ কিবা এটা মন নাযায়, নহয় জানো? মানে কিছুমানৰ হয় চাগে দেই, মই সেইকাৰণে কৈছোঁ মন নাযায় মানে কি, আচলতে সোমালে কি জানিবা আমনি পাব নেকি, তেওঁলোক বা কি কামত ব্যস্ত, ঘৰত বা আছেনে নাই, সেনেকুৱা অনুভৱ হয়। আচলতে সেনেকৈ যেতিয়া কোনোবা কাৰোবাৰ ঘৰলৈ নাহে তেতিয়া সেই বেলেগৰো যাবলৈ মন নাযায়। আজিকালি তেনেকুৱা হৈ গ'ল। আৰু এইবিলাকে মানে আচলতে যান্ত্ৰিকতা, আৰু এই যান্ত্ৰিকতাবিলাকে সকলোৰে মাজত এটা এটা বাধা, মানে এটা এটা দূৰত্ব আনি দিছে। আগৰ দৰে সম্পৰ্কবোৰ নাই। আৰু তেনেকুৱাই কথাবোৰ। আগতে সৰু থাকোঁতে আইতাৰ ঘৰলৈ প্ৰত্যেক বিহুতে গৈছিলোঁ, কিন্তু এতিয়া মানে ইমানকৈ সঘনাই যোৱা নহয়। কিবা কাম থাকিলে বা কিবা অনুষ্ঠান হ'লে তেতিয়া সেনেকৈ যোৱা হয়। আৰু যেতিয়ালৈকে আইতা জীয়াই আছিলে তেতিয়ালৈকে সেই বান্ধোনটোৰ যিটো অনুভৱ নহয়, মই প্ৰত্যেক বিহুতেই মানে মই মিছ কৰোঁ। মোৰ আইতাৰ ককাৰ ফটো এখন আছে, কাৰণ ফটো দুখন আছে আমাৰ বাহিৰৰ বহা ড্ৰয়িং ৰুমটোত, আৰু মই সদায় ফটো দুখন চাওঁ আৰু চাই পেলাই মই অনুভৱ কৰোঁ আইতা থাকোঁতে যে কেনেকুৱা পৰিৱেশ আছিলে। পুৰণা ঘৰলৈ যাওঁ, সকলোৰে বাবে কাপোৰ কানি কিনি লৈ যাওঁ আৰু তাতে ভাত চাত খাওঁ। আৰু তাত যিসকল থাকে, খুৰা বা দাই বা যিয়ে নহওক বা তেওঁলোকৰ ফেমিলি, সকলোৱে আমাৰ বাবে আগ্ৰহেৰে বাট চাই থাকে বিহুটোত আমি যাম। কিন্তু বৰ্তমান সেইবিলাক বস্তু নাইকিয়া হৈ গ'ল। আৰু সেইকাৰণে কোৱা হয়, ঘৰৰ মেইন মুৰব্বীজন নাইকিয়া হৈ গ'লে ঘৰখন ভাগ ভাগ হৈ যায় বুলি কোৱা হয় যে। আচলতে বেয়া চেঞ্চত কোৱা নহয়, আৰু সেই অৰ্থটো সেইটোৱে আচলতে। মই যিটো অনুভৱ কৰোঁ আপোনালোকক সেইটোকেই মানে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু এইবাৰ বিহু বুলি মই মামা ঘৰলৈকো যোৱা নাই মানে আচলতে কি, মনত কোনোবাখিনি এটা বৰ ডাঙৰ দুখ বা সুখ লুকাই আছে। সেইটো মই কাৰো লগত মানে কাকো শ্বেয়াৰ কৰি মই শেষ কৰিব নোৱাৰোঁ। আচলতে 2023 মে' মাহৰ 4 তাৰিখে মই মোৰ এনাই, মানে যাক হিন্দীত নানী বুলি কোৱা হয়, বাকী অসমীয়া বহুত লোকে আইতা বুলিয়ে কয়, আমি আহোম সম্প্ৰদায়ৰ, সেইকাৰণে আমি এনাই বুলি কওঁ, মানে মোৰ মাৰ মাক, তেখেতক হেৰুৱাইছোঁ। আৰু তেখেতৰ অবিহনে সেই ঘৰখন মোৰ কাৰণে ঘৰ নহয়, মানে কিবা বহুত বেলেগ অনুভৱ হয়। মামীৰ মুখখনলৈ চালে, মামাহঁতৰ চকু দুটালৈ চালে মোৰ ইমান যে হুকে খুন্দা মাৰি ধৰে। মামাহঁতে বা মামীয়ে এতিয়াও উৰুকাৰ দিনাখন মানে খুব
দুখেৰে পাৰ কৰিছে। মোৰ খুব বেয়া লাগে মামীৰ মুখখন দেখিলে। মামীয়ে মোক কয়, মই গাখীৰ চাহ খাবলৈকে বাদ দি দিলোঁ, মাৰ লগত বহি গাখীৰ চাহ খাইছিলোঁ আগতে সন্ধিয়া। মানে সেই কথাবিলাক মনত পৰে আৰু মোৰ কোনোবাখিনিত বৰ গভীৰ এটা মানে বেদনা, সেইটো বুজাব নোৱাৰোঁ। বেলেগৰ পৰিয়ালত যেতিয়া মই দেখোঁ আইতাক ককাক আহিছে আৰু নাতিয়েকে ভৰি চুই সেৱা কাঢ়িছে, মোৰ বিৰাট বেছি দুখ লাগে। মই কিয় নাজানো, একদম বুকুত যেন চুৰি মাৰি দিছে কোনোবাই, সেনেকুৱা লাগে। আৰু আমাৰ পৰিয়ালৰ মাজত যথেষ্ট একতা আছে, কিন্তু কিছুমানৰ বেলেগৰ পৰিয়ালৰ মাজত যেতিয়া বেছি একতা দেখোঁ, খুব মিলা প্ৰীতি মৰম, ইজনে সিজনৰ প্ৰতি আদৰ আৰু ইজনে সিজনৰ ঘৰলৈ আহ যাহ, তেতিয়া মানে মোক খুব বেছি দুখ লাগে। আমাৰ পৰিয়ালৰ মাজত যথেষ্ট একতা আছে, কিন্তু মই তেতিয়া ভাবোঁ যে সেই তেওঁলোকৰ যে একতাখিনি আমাতকৈও বেছি কি জানিবা, আৰু আমাৰ একতাখিনি তাতকৈ বেছি হ'ব নোৱাৰেনে, তেনেকুৱা ভাৱ হয়। আৰু মই যিকোনো কথা বেছি গভীৰভাৱে ভাবোঁ, যিটো নাভাবিলেও হয় আচলতে, আৰু সকলো কথা শ্বেয়াৰ কৰিব নোৱাৰোঁ আপোনালোকৰ লগত। আজিকালি যান্ত্ৰিকতাৰ যুগ আৰু এতিয়া যিহেতু ফোনৰ যুগ, গতিকে ফোন কৰিয়ে ডাঙৰক আমি সম্ভাষণ জনাব পাৰোঁ, শুভেচ্ছা জনাব পাৰোঁ, নগ'লেও হয়। আৰু কিছুমান মানুহৰ আকৌ ফোন কৰিবলৈ সময় নাথাকে নহয়, তেনেকুৱাও হয় নহয় জানো, ইমানেই বেছি যান্ত্ৰিকতা আহি গৈছে। আৰু সেইকাৰণে মানে আৰু এটা কথা ভাবোঁ মই, প্ৰায় মোৰ মানে এনাইলৈ খুব বেছি মনত পৰে। মই আইতাক বেছি বয়সত পোৱা নাছিলোঁ, তাৰমানে এনাইৰ লগত মোৰ বণ্ডিংটো বেছি দীঘলীয়া আছিলে, আৰু সেইকাৰণে মই এনাইক খুব বেছি মিছ কৰোঁ। আৰু তেওঁ যেতিয়া শেষবাৰৰ বাবে আমাৰ ঘৰত থাকিবলৈ আহিছিলে, তেতিয়া কেইবাদিনো থাকিছিলে, 3-4 দিনমান, আৰু তেওঁ মোৰ লগত ৰাতি শুইছিলে। আমি দুজনী যে কিমান কথা পাতিছিলোঁ। তেতিয়া মোৰ মিনু বুলি মেকুৰী এজনী আছিলে, সেই মেকুৰীজনীৰ কাৰণে চোলা চিলাই দিবলৈ তেওঁ মোক আইডিয়া দিছিলে। আৰু সেইবোৰে আৰু আপোনালোকৰ লগত আজি বহুত মনৰ কথা শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টোত কেনেকুৱা লাগিলে আপোনালোকে জনাব, আৰু বিশেষ একো নকওঁ ভিডিঅ'টিত, ইমানখিনিতে শেষ কৰিব বিচাৰোঁ। এতিয়া সন্ধিয়াৰ চাহকাপ খাবলৈ লৈছোঁ, মায়ে বনোৱা ৰাতিপুৱা বনোৱা বস্তুকেইটাৰ লগত। এণ্ড থেংকছ ফৰ ৱাচিং, টেক কেয়াৰ, লাভ ইউ অল, বাই বাই।